নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মাছৰ সৈতে ঔটেঙা জোলৰ ৰেচিপি। মাছৰ সৈতে ঔটেঙা জোলখন খাবলৈ জুতি লগা। আপোনালোকেতো জানেই ঔটেঙা আমাৰ দেহৰ বাবে বহু উপকাৰী। তেন্তে বলক মই কেনেদৰে বনাওঁ চাওঁ আহকচোন। ইয়াৰ বাবে মই এটা ঔ লৈছোঁ। এতিয়া ঔৰ খলকখিনি এনেদৰে টুকুৰা কৰি লৈছোঁ। 2টা আলু লৈছোঁ, 1টা পিঁয়াজ লৈছোঁ। এতিয়া কুকাৰ এটাত কাটি লোৱা ঔটেঙাৰ টুকুৰা আৰু আলুৰ টুকুৰা কেইটা দি দিলোঁ। 1 গিলাচ পানী দিলোঁ। ঢাকনিখন বন্ধ কৰি 4-5টা হুইছেল যাবলৈ দিম। এতিয়া সিজাই লোৱা ঔৰ খলকখিনি এনেদৰে মোহাৰি লৈ ভিতৰৰ ৰসখিনি উলিয়াই ল'লোঁ। কেৰাহী এটাত মিঠাতেল দি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱা তাত মই শুকান জলকীয়া, কাটি লোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্টখিনি দি অকণমান ৰংচোৱা হোৱালৈকে ভাজি ল'ম। তাৰ পিছত সিজোৱা আলুকেই টুকুৰা দি অকণমান লৰাই থাকি সোৱাদ অনুসৰি নিমখ এচামুচ, হালধিৰ গুড়ি এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, জিৰাৰ গুড়ি এচামুচ দি অকণমান লৰাই থাকি এতিয়া মোহাৰি লোৱা ঔৰ খলকখিনি দি ভালদৰে সকলোখিনি মিহলাই 3 মিনিটমান মধ্যমীয়া জুইত ৰাখি ভাজি ল'লোঁ। এতিয়া ঔৰ ৰসখিনি দি তাৰ লগতে প্ৰয়োজন অনুসৰি পানী দিছোঁ 1 গিলাচ। আকৌ মই নিমখ এচামুচ দিলোঁ। এতিয়া অলপ লৰাই দি ভজা মাছ কেইটুকুৰা দি দিলোঁ। এতিয়া ঢাকনি এখন দি 4 মিনিটমান উতলিবলৈ দিলোঁ। ঢাকনিখন আঁতৰাই তাত থেতেলাই লোৱা কেঁচা জলকীয়া 2টা দি আকৌ অলপ উতলাই নমাই থলোঁ। মাছৰ সৈতে ঔটেঙা জোলৰ ৰেচিপিটো ৰেডি হৈ গ'ল। মই বনোৱাৰ দৰে আপোনালোকেও বনাই খাব পাৰে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।